সাঁচি থবলৈ আগলৈ চিনাকি অচিনাকি কথাবোৰ সাঁচি থবলৈ আগলৈ নিজতে নিজে হ'বলৈ বিভোৰ নমস্কাৰ সুনয়নাবোৰৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৰে ভাল, মোৰো মানে একদম বহুত ভাল। এতিয়া মানে আমি মানে পথাৰত আছোঁ। আজি আমাৰ ঘৰলৈ মানে আমাৰ লগৰ এজনী মানে মোৰ লগৰ এজনী আহিছে আৰু মানে বা আহিছে। তাৰপিছত আমি মানে এতিয়া সেই মানে ৰবাব টেঙা খাম, মানে পথাৰ বুলি ক'লে ৰবাব টেঙা মেইন, সেইকাৰণে মানে এতিয়া ৰবাব টেঙা খাম, আপোনালোককো দেখাম। গতিকে পূৰা চাই থাকিব ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব। মোৰ চেনেল যদি কোনোবা নতুন হয় তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া পূৰা মানে গুচাইছে বৰষা হাই দাদিতে হাই জলকীয়া আৰু এয়া থাকিবগৈ এতিয়া ৰেহাই বখা এতিয়া ৰেহাই হাই হাই আমাৰ চেনেলটো প্লিজ 10K কৰি দিব। 10K 500 মানুহ 10K কৰি দিব। শেষে হ'ল আৰু অকণমান অকণমান আৰু নিয়মটো আৰু পস্তাৰে খায় ভাত খোৱা ঠিক আছে। সেই গাইছ এতিয়া আমি পূৰা মোৰ মানে পথাৰলৈ আহি গ'লোঁ। এয়া ধান দাবলৈ মানে ভণ্টি আগতীয়াকৈ দায়ে আছে আৰু এতিয়া মই এতিয়া ভালকৈ দাব নাজানো, তথাপি দাই মেলি আপোনালোকক দেখাম আৰু পৰা ভিডিঅ'টো চাই থাকিব আহিছিল। অঁ সেই গাইছ মানে আজি মানে ভিডিঅ'টো বনাম বুলি ভাবিলোঁ, একো কণ্টেণ্ট চণ্টেণ্ট নাই। যদি মানে ভিডিঅ'টো এনেই বনাই মেলি ভাল হৈছে নাই বোলো উঠি না নাই, আজি মানে এনেই ভিডিঅ'টো বনাই থ'ম বুলি ভাবিছোঁ। মানে এই কণ্টেণ্ট নাই, বহুত দিন ভিডিঅ' দিয়া নাই, সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা বনাই থওঁ। আপোনালোকে ভিডিঅ'টো এনেই চাব, লাইক কৰিব, কমেণ্ট কৰিব, যদি মানে ভাল পায় ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মানে তথাপি ইমান কণ্টেণ্ট চণ্টেণ্ট নাই একো, তথাপিও এনেই বনাইছোঁ আৰু এনে আমি মানে গাঁৱলীয়া পৰিৱেশৰ মাজত আৰু কেনেকৈ দৰে থাকোঁ মানে তাকে দেখাইছোঁ আৰু মানে ধান চান দাবলৈ মেলিবলৈ আহোঁ আমি তেনেকৈ থাকোঁ মেলিলোঁ। আমাৰ অকল মানে ধান চানহে আছে ন, আৰুনো ক'তনো যাম আৰু ফুৰিবলৈ মেলিবলৈ, সেইটোৱে দেখালোঁ আৰু মেলিলোঁ চাব আৰু ভাল পালে আৰু এতিয়া আমি এয়া দিছোঁ আৰু পথাৰ গোটেই সূৰ্য এয়া আমাৰ ঘৰ মানে এইবোৰ ধানবোৰ পূৰা এনেকৈ হেৰি কৰিছে আৰু এয়া হৈছে আমাৰ মা। তোমাৰ ধান দাইছা? দাইছোঁ। হয়নে দাইছা? এয়া ধানবোৰ এনেকৈ মানে পেলাই থৈছে, ধানবোৰ পূৰা পৰি গৈছিলে, সেইকাৰণে মানে এনেকৈ এতিয়া মানে দাই আছে। হয় হয় চেপেটা খাই খাই আছে আৰু আমাৰ মানে লাকখন বেয়া, মানে পূৰা মানে ধানবোৰ চেপেটা হৈ গ'ল পৰি পৰি গ'ল। মাছ বা গামোচাখন লৈ গ'লোঁ আৰু মই এতিয়া ধান দাংবোৰ ইয়াত নেদাওঁ, মানে এইবোৰ ধানবোৰ মানে পৰা ধান যে, সেইকাৰণে ইয়াত নেদাওঁ, মানে একদম থিয় ধান দাম বুলি হাই আমাৰ ভাইটি এতিয়া তই মোক ভৰি ভিডিঅ'টো বনাই দে মানে যোনটো দাঁত নাই যোনটো দাঁত চাত নাই বনাবা দেখা বোলা চাপৰ ধানবোৰ মাজলৈ ধান দাব জানো মই ভাল লাগে তেনেকৈ গুচাই গুচাকৈ দাই নুশুনে হৈছে মোক মাহঁতে শিকাইছে ধান দাব ধুনীয়াকৈ জানো, কাৰণ আমি অসমীয়া ছোৱালী হয়, ইমান ধান দাব মই বেছিকৈ হ'ব সেইকাৰণে ছোৱালী কি ধানত উঠিব নাপায় জেউ ছোৱালী ভাইটিয়ে কৈছে জেউ ছোৱালী এয়া নবৈ পৰা ধান দাই আছে মাস্ক পিন্ধোৱাৰ ৰহস্যটো হ'ল মানে পথাৰৰ পৰা আনোতে মানে ধান খাব নোৱাৰে। মাস্ক পিন্ধি
ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি যামে মনে কৰা